নমস্কাৰ বন্ধুসকল 2026 আজিৰ প্ৰথম দিনটোত আপোনালোকক মই মোৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই আজি এই প্ৰথম দিনটোতে এটা সংকল্প লৈছোঁ। সংকল্পটো হ'ল মই জনা দুই এটা টেক টিপ ভিডিঅ' যোগে আপোনালোকৰ লগতো প্ৰায় শ্বেয়াৰ কৰি থাকিম। এতিয়া আজি এটা সৰু টপিকেৰে মই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ টেক টিপটো হ'ল How to shut down your computer in 2026, not like a noob, just like a pro. আহকচোন অকণমান চাওঁ কেনেকৈনো আমি শ্বাট ডাউনটো কৰিব পাৰোঁ এটা কমাণ্ড ইউজ কৰি। মই কমাণ্ডটো দেখাই দিম, বলক কম্পিউটাৰ স্ক্ৰীনলৈ যাওঁ। থেংক ইউ। শ্বাট ডাউন কৰা এই নতুন কমাণ্ডটো এপ্লাই কৰিবলৈ মই আহিছোঁ মোৰ কম্পিউটাৰ স্ক্ৰীনলৈ। আপোনালোকে মোৰ লেপটপৰ কম্পিউটাৰ কীবৰ্ডখন দেখা পাইছে। তাতে মই দুটা কি প্ৰেছ কৰিম এতিয়া একেলগে। উইণ্ড'জ এক্স আপোনালোকে দেখা পাইছে, উইণ্ড'জ এক্স মই একেলগে প্ৰেছ কৰিছোঁ। একেলগে প্ৰেছ কৰি দিয়াৰ লগে লগে কম্পিউটাৰত এই স্ক্ৰীনখন ওলাব, আপোনালোকে দেখা পাব। এই মেনুখন শ্বৰ্টকাট মেনুটো খোল খাই যাব। ইয়াত আপোনাৰ বহুত অপশ্যনছ আছে, আপোনালোকে একোৱেই নকৰিব এইবিলাক। তাৰপিছত জাষ্ট আপোনালোকে এটা বাটন দুবাৰ প্ৰেছ কৰিব, সেইটো হ'ল ইউ। এই ইউ বাটনটো জাষ্ট এনেকৈ এবাৰ দুবাৰ ইউ ইউ এতিয়া কি হৈ গ'ল দেখিছেনে? কম্পিউটাৰ শ্বাট ডাউন। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে আৰু এনেকৈ মই 2-4টা ভিডিঅ' আনি থাকিম, আপোনালোকে এনজয় কৰিব। থেংক ইউ, হেপী নিউ ইয়াৰ।